তো হে গাইজ গুড মৰ্ণিং আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যাম আমি দয়াং। তো দয়াং যাবলৈ ইয়াত আছে অৰূপ দা, সঞ্জু। গুড মৰ্ণিং গাইজ। তো আমি চবে আজি একেলগে হৈছোঁ। তো আজি যাম দয়াং। তো দয়াং দুবাৰকৈ গৈছোঁ। তো আজিও যাম, আজি লগাই 3বাৰ হ'ব। মই কিন্তু 5 টাইম আজি যাম, আজি 5 টাইম যাম মই আৰু অৰূপ যাম 5 টাইম আজি। একদম ধুনীয়া লাগে দয়াং, চাই থাকিবা আজি অলপ স্কিপ নকৰাকৈ একদম পুৰা ধামাকাটা আজি ভিডিঅ'টো দি আছোঁ। গুড নাইট গৈ আছোঁ। ক'ত এইটো কি আছিলে, এইটো কোঁৱৰ বেছি। দে আমি ইয়াতে লগ কৰিম। আমাৰতো ফোন কৰি ল'লোঁ, তো সিহঁতে কৈছে ওলালে বুলি। তো আমি ওলা নাই এতিয়া, আমি এতিয়া নোলাওঁ, আমাৰ ইয়াৰ পৰা ওচৰ হয়, সিহঁতৰ তাৰপৰা অলপ আহোঁতে দূৰ। তো আমি অলপমান শুই ল'ব পাৰিম, তাৰপিছত আৰু লাহেকৈ ওলাম। তো গা পা ধুই ৰেডি হৈ আপোনালোকক লগ পাইছোঁ। আৰু চবকে আজি চিনাকি কৰিম, কোন কোন যাব কোন কোন নাযায় চবক দেখাম। তো ৰেডি হৈ গ'লোঁ, তো এতিয়া যাম আৰু ওলাইছোঁ। তো ভগৱানৰ নাম লৈ ঘৰৰ পৰা ওলাইছোঁ। তো ভিডিঅ'টো পূৰা ধামাকাদাৰ হ'ব বুলি মই আশা কৰিছোঁ। তো ভিডিঅ'টো অলপ বেছি সময় তো গৈ আছোঁ আৰু। তো এতিয়া অলপ পাছতে পাম নদী কাষ, আৰু লগৰবোৰ তাতে ৰখি আছে। তো ইয়াত আমি লগৰখিনি লগ পালোঁ। ইয়াত গোটেইখিনি একদম একগোট হৈছে, আৰু আছে আৰু দুটামান। এয়া ৰক্তিম, আজি চবক চিনাকি কৰি। এয়া ধীৰাজ, পলজিত, জ্ঞান, মাধুৰ্য, এয়া পল্লৱ, লেংডন, এয়া প্ৰাঞ্জল, এয়া অৰূপ। এতিয়া আমি চবেই ৰেডি হৈছোঁ আৰু তাৰপিছত এইফালে নদী পাৰ হ'ম। তাৰপিছত তাৰপৰা পইচা এতিয়া ঘাটত দিব লাগে। চলো। তো আজি আমাৰ যাবলগীয়া ৰাইড হৈছে এখন ডমিনৰ 400, এখন ৰয়েল এনফিল্ড 350cc, এইটো NS মোৰ বাইকখন। তাৰপিছত এইফালে আছে পালচাৰ 150, আৰু এইফালে TVS ষ্টাৰ চিটি। তো আজি কি কথা নাই, আৰু আছে তাত সঞ্জু আছে, সঞ্জু মেৰাপানী লগ কৰিব। তো এইকেইজনে আৰু আজি যাবলগীয়া। ৰেডি টু গ', চাই থাকক, পুৰা ধামাকাদাৰ ভিডিঅ' হ'ব আজি ভিডিঅ'টো পুৰা একদম ধামাকা হ'ব পুৰা। তো আকৌ আমাৰ জাৰ্ণি আৰম্ভ কৰিলোঁ। তো এতিয়া পাই গ'লোঁ আমি কাছমাৰী। ইয়াত সঞ্জু ৱাইটিক লগ পাই গ'লোঁ। তো আহি দিছে, তো আদা চাওঁতে আমি এতিয়া পাই গ'লোঁ সেই আপোনাৰ এয়া মেৰাপানী টাউন তিনিআলি। তো
এতিয়া আমি চিধা তালৈ নাযাওঁ প্ৰথমত কিবা এটা খাবলৈ হোটেল যাম তো হোটেলত আজি কিবা লৈ যাম আৰু খাবলৈ কিবা কিবি পেকেট লাঞ্চ কিবা তো তাত পিকনিক হিচাপে নাযাওঁ তো আমি কিবা মানে লৈ যাম আৰু খাবলৈ তো কি লওঁ চব আপোনালোকে তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো এতিয়া হোটেল এখনত সোমাইছোঁ হোটেলত কিবা খাম বুলি তো ইয়াৰ পৰাও কিবা পেকেট লাঞ্চ লৈ যাম আমি ইয়াৰ পৰা আমি তালৈ একো বস্তু নিয়া নাই খাবলৈ তো ইয়াৰ পৰা কিবা পেকেট লাঞ্চ লৈ যাম ভাবিছোঁ তো ইয়াতে সোমাইছোঁ এখন হোটেলত তো কিবা এটা খাম আৰু লগত লৈ যাম আৰু তো ইয়াত বহিলৈ তো আমি গোটেইকেইটা একদম ইয়াতে খাম আৰু কি খাম জানো মানে ইয়াত আছে খাবলৈ চিংৰা গোটেইকেইটা একদম লাইনত বহি লৈছে কি ওলাইছে চাওঁ ইয়াত আছে খাবলৈ এতিয়া আমি ইয়াতে একদম মেৰাপানী পাই গ'লো মেৰাপানী এখন মেৰাপানী This is Merapani. তো দাদাজনৰ পৰা কিবা কিবি খাবলৈ লৈছোঁ তো তালৈ লৈ যাম এইবোৰ আৰু যি লৈছোঁ দেখিছে এইবোৰেই আৰু লৈ যাম আমিও কিবা কিবি খাই ইয়াৰ পৰা বাই কৰিলোঁ বাই মেৰাপানী তো মেৰাপানীৰ পৰা জাষ্ট অলপ আগতে আছে আমাৰ নাগালেণ্ড বৰ্ডাৰ তো এতিয়া নাগালেণ্ড সোমাম আৰু তো এতিয়া নাগালেণ্ড বৰ্ডাৰ পাৰ কৰি আমি নাগালেণ্ড সোমালোঁ জাষ্ট তো বাইকতো পেট্ৰল নাই তো নাগালেণ্ডত ইয়াতে মানে পেট্ৰল পাম্প এটা আছে তো পেট্ৰল ভৰাব লাগিব পেট্ৰল পাম্প পাই গ'লোঁ এতিয়া ভৰাব লাগিব 500-600 টকামানৰ তো আমি এতিয়া একদম পুৰা কিবা এইটো নাগালেণ্ড সোমালোঁ তো ইয়াৰ পৰা যাব লাগিব তো এইফালে তো ইয়াত দাদাজনে কাগজ কৰিবলৈ কৈছে কিবা ভিতৰত সোমাবলৈ কিবা কাগজ কৰিব লাগে কাগজ কৰি লওঁ ইয়াত কাগজ কৰি লৈছোঁ তাৰপিছত আৰু ভিতৰত যাম ভিতৰত আৰু আপোনালোকক দেখাম বলক নেচাৰ মাজে গৈ আছোঁ এতিয়া আমি কি ধুনীয়া নাজাৰা
আহি 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 আমি এটা এতিয়া ভিউ পইণ্ট জেগাত পাই গৈছোঁ। তো আপোনালোকে এতিয়া সেইটো ভিউ পইণ্ট চাব কেনেকুৱা আছে। কি ধুনীয়া জেগা, ৱাও, চবে ফটোশ্বট লৈ আছে। তো ইয়াত চাওক কিমান ধুনীয়া এটা মানে জেগাত আছোঁ আৰু পূৰা একদম জেগা। তো একদম মানে আপোনালোকে যেতিয়া আহিব নহয় তেতিয়া ফিল কৰিব যে জেগাটো কেনেকুৱা জেগা। তো মই এইটো লগাই 3 বাৰ হ'ব তেও যে এতিয়াও এইটো জেগা মই পাহৰিব পৰা নাই, ইমানে ধুনীয়া নহয় জেগা। ৱাহ, তো এইখনে হৈছে দয়াং নদী। তো ইয়াৰ পৰা নেপক কোম্পানী আগফালে গেট আছে, তো ইয়াৰ পৰা পানী এৰে। তো ফাইনেলি উষা পাই গ'লো। এয়াই উষা গেট। ধুনীয়া জেগা এটা ৰখিছোঁ, একদম মানে ভিউ পইণ্ট একদম আল্টিমেট। তো এতিয়া আপোনালোকক দেখাম তো জেগাটো কিমান ধুনীয়া। এতিয়া মানে পূৰা উষা দেখি পায়। এতিয়া আমি পাই গ'লোঁ পূৰা উষা। তো ইয়াৰ পৰা একদম পূৰা দেখি পায় ফুল উষা। এই আছে উষা।
উখা এইবোৰ যে সৰু সৰু আছে চব এইবোৰ একদম মানে ঘৰ একদম ফুল টাউন হয় এয়াই উখা আৰু লগৰকেইটা আগলৈ গৈ আছে আৰু এতিয়া আগত যাম ইয়াৰ পৰা ওলাই যাওঁ আৰু বাই বাই উখা বাই বাই তো ইয়াৰ পৰা চিধা এতিয়া দয়াঙলৈ যাম আৰু দয়াঙত লগ পাম বাই বাই উখা বাই বাই তো আমি এতিয়া দয়া পাই গ'লোহি তো এইখন গেটতে লৈ আমাৰ বাইদেউজনী ইয়াতে থাকে তো ইয়াত পইচা মানে এখনতে লয় তোমাৰ যদি আহে ইয়াত কিবা লিখা আছে তো তাতে লিখা আছে 2 হুইলাৰ 50 আৰু 4 হুইলাৰ 100 তো ইয়াতে আপোনালোকে দেখিবলৈ পাব তো ইয়াৰ পৰা আৰু এতিয়া ওপৰত যাম তাৰপিছত ওপৰত আছে আমাৰ নেক্সট ডেষ্টিনেশ্যন মানে ভিউ পইণ্ট য'ত আমি জিৰৰ কাৰণে আহিছিলোঁ এই ওপৰত যাম আৰু তাৰপিছত আপোনালোকক ভিউ দেখাম ফাইনেলি জেগাত পাই গ'লোঁ আমি তো এয়া তাত মানে দয়াং পাই গ'লোঁ দয়াং হাইটৰ প্ৰজেক্ট য'ত ভিউ পইণ্ট আছে তো আমি এতিয়া তাৰ ওপৰতে আছোঁ তো আপোনালোকে চাওক এতিয়া ভিউ দেখাম আপোনালোকক দয়াং হাইটৰ প্ৰজেক্ট মোক ক্ৰেডিটটো নিদিলি ৰেকৰ্ড দি আছোঁ এয়াই হৈছে দয়াং হাইটৰ প্ৰজেক্ট এইজনে হৈছিলে আজি আমাক লিড কৰি আনিছিলে গোটেই একদম মানে য'ত আমি য'ৰ পৰা আহিছোঁ জাৰ্ণিটো কোনে আৰম্ভৰ পৰা তো এই প্লেনটো আপুনি মানে তুমি কেতিয়াৰ পৰা ভাবি আছিলা যে আমি ইয়াত আহিম ভাবিছিলোঁ এই প্লেনটো মানে মই প্ৰায় 5 বছৰমান হৈ আছিলে যেতিয়া মানে বনোৱা নাছিলে এতিয়া মানে বনোৱাৰ আগত মানে মোক দিছিলে যে ইয়াত তুমি লগৰবোৰক লৈ আহিবা মানে মই 5 বছৰমান আগৰ পৰা ভাবি আছিলোঁ এতিয়া আহি কেনেকুৱা লাগিছে আহি ভালে লাগিছে মানে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে জুই না জুই তো চবে একদম ধামাকা পাইছে আপোনালোকে চাগে চাই পেলাই একদম ধামাকা পাব তো এয়াই আছিলে আৰু জেগা কি ধুনীয়া ধুনীয়া জেগা আপোনালোকে আহিব একদম মানে এইবোৰ আউটষ্টেণ্ডিং মানে জেগা আৰু সেইফালে কৰি আছে আপোনালোকে পিকনিক তো এইফালে হেলিপেড ইয়াত আছিলে হেলিপেড ইয়াত মানে প্লেনত আহিব পাৰে জেগা ধনী মানে আমিতোতো ধনী নহয় তো সেয়াই আৰু তো ইয়াত বহু ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই তো কিবা খাই লওঁ তো বহুত ভোক লাগিছে
খাই লওঁ আৰু একদম মানে ৰাতিপুৱা চাহো খোৱা নাই এনেকৈ ডাইৰেক্ট ওলাই আহিলোঁ শুই উঠা অলপ দেৰি হ'ল তো এতিয়া ইয়াত অলপ চাওঁ তাৰপিছত খাওঁ তাৰপিছত আৰু ঘৰ যাওঁ কেনেকুৱা লাগিছে যদি ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যনটো মানে অল কৰি দিব আৰু তো এতিয়া ইয়াত ওলাইছোঁ তো এতিয়া তলত যাম তলত আৰু কিবা কিবি আছে জেগা তো এইটো চাম ওপৰ ভিউ পইণ্টৰ পৰা এতিয়া আমি ওলালোঁ তো গোটেইখিনি এতিয়া থাকিব পাৰে চাগে থকা ব্যৱস্থা আছে নেকি ইয়াত আছে ঘৰ তাৰপিছত পূৰা একদম কাঠেৰে নিৰ্মাণ কৰা তাৰপিছত আছে আৰু তল চাইড নে তো এইবোৰ ঘৰ ইয়াত আছে একদম ধুনীয়া ধুনীয়া একদম বঢ়িয়া ঘৰ আছে ইয়াত এইবোৰ ঘৰ চব ইয়াতে আৰু চবেই আছে তলত ঘৰ একদম মানে আৰু তলতে পামগৈ আৰু গৈ আছোঁ এতিয়া উপস্থিত হৈছে একদম বৰ্তমান এয়া বিহু বহাগ বিহু তো এতিয়া ইয়াৰ পৰা ওলালোঁ তো ঘৰ যাওঁ তাৰপিছত আৰু একদম ঘৰত আজিৰ ভিডিঅ'টো আৰু ইমানতে আছিলে তো ঘৰত গৈ আৰু এণ্ড কৰিম কেইটা বাজিব ঘৰ পাওঁতে ভাগৰ লাগি গ'ল যাওঁগে দেই ফাইনেলি ঘৰ আহি পাই গ'লো তো আজিৰ ভিডিঅ'টো ইমানে আছিলে তো নেক্সট এটা ভিডিঅ' লগ পাম তেন বাই বাই টাটা গুড নাইট বাই বাই